হেল্ল' এভৰিৱান, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি হৈছে আমাৰ ফুৰিব অহা ডে 2 আৰু এতিয়া আমি আছোঁ তিনিচুকীয়াত আৰু এতিয়া ৰাতিপুৱাই ওলাই গৈছোঁ। এতিয়া যাম টিলিঙা মন্দিৰলৈ। আপোনালোক সকলোৱেতো জানেই টিলিঙা মন্দিৰৰ কথা, গতিকে তালৈ যাওঁ আৰু তাৰ পৰা আজি আমি শিৱসাগৰো যাম আৰু শিৱসাগৰত গৈ পেলাই আজি কিবা চাব পাৰোঁ নে নাই নাজানো। আজি ৰাতিটো তাতে থকা হ'ব, গতিকে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। দিনটো ক'ত ক'ত যাওঁ, কি হয় গোটেইখিনি দেখাই থাকিম। তেনেহ'লে ভিডিঅ'টো শেষলৈকে উপভোগ কৰক। এতিয়া আমি আহিছোঁ হোটেলত ব্ৰেকফাষ্ট কৰিবলৈ আৰু তাৰপিছত ইয়াৰ পৰা চেক আউট কৰি আমি ওলাই দিম আৰু এতিয়া আমি ওলালোঁ টিলিঙা মন্দিৰৰ ফালে। কিনকিনীয়া বৰষুণ দি আছে, যেনে তেনে বৰষুণ যাক এৰিলে আৰু আমি আহি টিলিঙা মন্দিৰৰ সন্মুখত পালোহি। এইফালে দোকান এখনৰ পৰাই পূজাৰ সামগ্ৰীসমূহ লৈ লওঁ আৰু ইয়াতে দোকানবিলাকতে চেণ্ডেল খুলি যাব পাৰি আৰু ভৰি চৰি ধুবও পাৰি আৰু তাতে সোমাই পেলাই এয়া পূজাৰ সামগ্ৰীখিনি লৈ এতিয়া ব'লক মন্দিৰত প্ৰৱেশ কৰোঁ আৰু এয়া মন্দিৰৰ আৰ্হিটো দেখিছেনে টিলিঙাৰ দৰে। আৰু এতিয়া ব'লক ভিতৰলৈ যাওঁ আৰু যথেষ্ট ভক্তৰ ভিৰ আছিলে আৰু ফাৰ্ষ্টতে এতিয়া চাকি ধূপ দি লওঁ, তাৰপিছত আপোনালোকক বাকীখিনি দেখাই আছোঁ দেই। আৰু ইয়াতে এটা বিশ্বাস আছে যে ইয়াত একে উশাহতে মনত কিবা ভাবি যদি টিলিঙা বান্ধে তেনেহ'লে ভগৱানে সেই আশা পূৰণ কৰে আৰু ময়ো মোৰ মনতে কিবা এটা আশা লৈ ইয়াতে টিলিঙা বান্ধিছোঁ আৰু এইফালে সূতা কিছুমান আছে আৰু তাতে ৰঙা সূতা বান্ধিবলৈ দিয়ে। ইয়াতো সেই একে উশাহতে বান্ধিব লাগে। মই মোৰ মনত কিবা ভাবি ভগৱানক চিন্তা কৰি এনেদৰে বান্ধিলোঁ আৰু লাইন দেখিছেনে, এয়া হৈছে শৰাই দিবলৈ যোৱা লাইন। আমি পিছে শৰাই দিয়া নাই, যিহেতু আমি বহুত দূৰ যাবগৈ লাগিব, দেৰি হৈ যাব, গতিকে আমি মন্দিৰ প্ৰদক্ষিণ কৰি সেৱাভাগ কৰি ইয়াৰ পৰা ওলাই দিলোঁ আৰু এতিয়া আমি গৈ আছোঁ শিৱসাগৰলৈ আৰু শিৱসাগৰ যাওঁতে আমি ডিব্ৰুগড়ত আজি বগীবিল দলঙো চাই যাম আৰু এয়া যে জগন্নাথ মন্দিৰ চাই গৈছিলোঁ যাওঁতে, আহোঁতে আকৌ দেখিলোঁ আৰু এতিয়া ব'লক তেনেহ'লে ডিব্ৰুগড়ৰ বগীবিল দলং চাবলৈ যাওঁ আৰু এতিয়া আহি আমি বগীবিল দলং পাবলেই হৈছে আৰু বগীবিলৰ দৈৰ্ঘ্য প্ৰায় 5 কিলোমিটাৰ, অকণমান কম হয় 4.94 কিলোমিটাৰ আৰু এইখন ভাৰতৰ 5ম দীৰ্ঘতম দলং আৰু এয়া চাওক বগীবিলৰ পৰিৱেশ খুব ভাল লাগিছে আৰু অকণমান নামি পেলাই ফটো চটো উঠোঁ, ভিডিঅ'ও কৰোঁ বাৰু আৰু তাৰপিছতে এয়া চাই থাককচোন বাকীখিনি। এইফালে ব্ৰহ্মপুত্ৰৰ পৰিৱেশটো চাওকচোন, এনেকুৱা লাগিছে যেন আকাশৰ সৈতে ব্ৰহ্মপুত্ৰখন ইফালে গৈ লগ লাগি গৈছে। তেনেকুৱা দেখা নাইনে বাৰু? খুব ধুনীয়া লাগিছে পৰিৱেশটো আৰু এতিয়া একদম খিৰিকীৰ কাষত বহি বতাহৰ ফিল লৈছোঁ, ধুনীয়া ধুনীয়া গান লগাইছোঁ আৰু ধুনীয়াকৈ আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁ শিৱসাগৰলৈ বুলি। আৰু এতিয়া আহি আমি শিৱসাগৰ পালোহি আৰু ইয়াতে হোটেলত ৰুমো ল'লোঁ আৰু এয়া আমাৰ ৰুমৰ পৰা শিৱদৌলটো দেখা পাই থাকে আৰু এতিয়া সন্ধিয়া হোৱাৰ লগে লগে ওলাইছোঁ অলপ ফুৰি আহোঁ, শিৱদৌল চাম আৰু লগতে মোৰ মাৰ মাহীয়েকৰ ঘৰ, মানে মোৰ মাহী আইতাৰ ঘৰ শিৱসাগৰতে হয় আৰু আমি ট্ৰান্সপৰ্টৰ একদম লগতে আছিলোঁ শিৱসাগৰত আৰু এতিয়া আহি এয়া মাহী আইতাৰ ঘৰ পালোহি আৰু ইয়াতে আহি বহিছোঁহি। এইফালে মাহী আইতা আৰু আমাৰ আইতাক এইফালে ভিডিঅ' কল লগাই দিলোঁ, দুইজনীয়ে খুব কথা পাতিছে আৰু ইয়াতে এতিয়া ফটো চটো উঠিলোঁ। মা অকণমান ইম'চনেলো হৈ গ'ল মাহীয়েকক লগ পাই আৰু তাৰপিছতে এতিয়া ইয়াৰ পৰা ওলালোঁ। শিৱদৌলৰ ভিডিঅ' মই একেলগে শিৱসাগৰৰ গোটেইখিনি বস্তুৰ লগতে দেখাম আৰু তাৰপিছত আহি পেলাই এয়া আমি আজি ডিনাৰটো কৰিলোঁ হোটেল এখনতে আৰু তাৰপিছত ইয়াৰ পৰা ওলাই দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ' জল্দি আহি আছে দেই, বাই।